বিহু আমাৰ অসমৰ জাতীয় উৎসৱ আমি সকলোৱে জানো আৰু বিহুক লৈ আমি আচলতে সকলোৱে গৌৰৱ অনুভৱ কৰোঁ। কিন্তু সেই সময়তে যোৱাকালি G20 সন্মিলনলৈ অহা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক আচলতে আদৰণি জনাই যি আচলতে বিহু নৃত্য প্ৰদৰ্শন কৰা হৈছিল, তাত আচলতে বিহুক বিকৃত ৰূপত উপস্থাপন কৰা হ'ল আৰু সেইবাবে আচলতে অসমবাসীয়ে দুখ পাইছে বা আমি অসমীয়া হিচাপে আচলতে লাজ পাইছোঁ। চাওক, যি সময়ত আচলতে বিহুক বিশ্ব দৰবাৰত আচলতে প্ৰতিষ্ঠিত কৰিবলৈ অসম চৰকাৰে যিমান আচলতে কোটি কোটি টকা খৰচ কৰিলে, তাৰ পিছত বিহুক এনেদৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আচলতে গৰাকীৰ সন্মুখত বিকৃতভাৱে উপস্থাপন কৰা হ'ল, ই এটা বেয়া কথা। কিয়নো আচলতে যিসকলক এই বিহুক আচলতে প্ৰদৰ্শন কৰিবলৈ দায়িত্ব দিয়া হৈছিল, সেইসকলে বিহুক লৈ আচলতে ন্যূনতম জ্ঞানকণ আছেনে নাই সেই কথা আচলতে জানি বুজিহে তেওঁলোকক দায়িত্ব দিয়া উচিত আছিলে। কিয়নো বিহুৰ যেতিয়া আচলতে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ অসম চৰকাৰে ইমান কোটি কোটি টকা খৰচ কৰিলে, তাৰপিছত কিন্তু যোৱাকালি সেই আচলতে বিহুক এক বিকৃত ৰূপত উপস্থাপন কৰা হ'ল। সেইটো আচলতে কোনো অসমৰ ৰাইজে বিচৰা নাছিল বা আচলতে সপোনতো ভবা নাছিল, আৰু কিন্তু সেইটোৱে হৈ উঠিল। চাওক, যদিহে আমি অসমীয়া মানুহেই বিহুক যদি আচলতে বাৰে বাৰে অপমান কৰি থাকোঁ, তেতিয়াহ'লে বেলেগে বিহুক লৈ কিবা এটা ক'বলৈ সুবিধাটো পাবই। গতিকে যিকোনো কাম কৰাৰ আগত আচলতে সেই কামখিনি তেওঁলোকে দায়িত্ব ল'ব পাৰেনে নাই, দায়িত্ব ল'বলৈ আচলতে সামৰ্থ্যটো আছেনে নাই, সেইটো কথা আচলতে চালি জাৰি চাইহে তেওঁলোকক দায়িত্ব দিব লাগে। বিহু বস্তুটো আচলতে এনেকুৱা নহয় যেন কোনোবাই আচলতে বিহুক কৰিঅ'গ্ৰাফি কৰি এটা নতুনত্ব দিব। বিহুটো বিহুৱেই, আৰু যদি আচলতে আপোনালোকে বিহু কেনেকৈ নাচে নাজানে, আপোনালোকে নিশ্চয় ইউটিউবত চাৰ্চ কৰি চাব লাগিছিলে। তেতিয়া আপোনালোকে দেখিলেহেঁতেন যে বিহুটো অসমীয়া আচলতে বিহুটো কি হয়। টকাকেইটা ল'লেই নহ'ব, বিহুটোক আচলতে বিশ্ববাসীৰ আগত ভালকৈ প্ৰদৰ্শন কৰাটো আপোনালোকৰ দায়িত্ব আছিল। কিন্তু সেই দায়িত্ব আপোনালোকে আচলতে সুচাৰুৰূপে পালন কৰিব নোৱাৰিলে, আৰু যাৰ ফলত বিহুক আচলতে বিশ্বৰ দৰবাৰত পুনৰ এবাৰ অপমান কৰা হ'ল।